তো গুড মৰ্ণিং গাইজ আজি ৰাতিপুৱাই পুৱাই মানে ভাত নাখাওঁ চাহ নাখাওঁ মই খাম আজি এয়া চাওক আজি মই খাম ফল মানে যিবিলাক আমাৰ নেচাৰেল ফল আছে এইবোৰ খাম জাম আছে আম আছে আনাৰস আছে তিয়হ আছে মানে মই ভাল পোৱা ফলখিনি মানে আজি আমাৰ খুৰাহঁতৰ নাৰায়ণ পূজা আছে সত্যনাৰায়ণ পূজা চ' এই মানে লঘন দিব লাগিব দিনটোত আৰু লঘন দিলেও মানে ফল মূল খাব পাৰি বোলে সেইকাৰণে তো আৰু ফল বুলি মানে মই কি লৈছোঁ চাওক এয়া হৈছে জুচ আপোনাৰ আনাৰসৰ জুচ এয়া চাওক খুব ধুনীয়া দেখি মই মানে মিক্সিত মানে পেচি কিনে বনাইছোঁ ওপৰৰ ছাইডটো চাওক কিমান ধুনীয়া দেখি ফেন মানে উঠি আছে আৰু নিজাকৈ এনেকৈ বনাই খাব চাব খুব ভাল পাব আৰু আপোনালোকে যিসকলে খাইছে সেইসকলে গমেই পাইছে আৰু যিসকলে খোৱা নাই ঘৰত আপোনালোকে বনাই খাই চাব আৰু খুব ধুনীয়া দেখি আনাৰসৰ যিটো জুচ আপোনালোকে নিজে বনাই খোৱাৰ দৰে মজাটো মানে বেলেগত নেপাব আপোনালোকে নিজাববীয়াকৈ বনাব অকণমান নিমখ দিব কিছুমানে চেনি দিয়ে চেনি নহ'লে হয় আনাৰসটো মিঠাই হয় তো নিমখ দিলেই হ'ল কি মজা নাইচ তো গাইজ খাইতো ভালে লাগিব তো গৰম ইমান তো খাইতো ভালে লাগিব ন সকলো বস্তু ফল মূল যিকোনো হওক বতৰৰ ফল বতৰত খাব লাগে সকলোৱে খায় তো গাইজ আজি মই সেইকাৰণে ময়ো খাই আছোঁ ফাৰ্ষ্ট টাইম ভিডিঅ'ত দেখালোঁ আপোনালোকক মই খোৱাটো আৰু এটা কথা কওঁ মানে খোৱাৰ টাইমত কিবা কিবি চিন্তা হৈ থাকে কিয়নো জনাব আৰু এই জাম আমাৰ এইটো জামটো কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন এইটো হৈছে বৰজাম মানে ডাঙৰ জামটো তাক বৰজাম বুলি কোৱা হয় আৰু আমাৰ অসমত সৰজাম এটা আছে মানে সৰু জামটোক সৰজাম বুলি কোৱা হয় সৰ মানে সৰু বৰ মানে ডাঙৰ তো গাইজ মই বৰজামটো খাই আছোঁ খুব ভালে লাগে অকণমান মানে কেঁচা থাকিলে টেঙা টেঙা লাগে অকণমান তো গাইজ কিছুমান টেঙাও আছে মানে কেঁচাও আছে পকাকেইটা মিঠা লাগে আৰু বাৰু যিকোনো হওক এনেকৈ ফল মূল খাব লাগে এইকাৰণে খাব লাগে বতৰৰ ফল বতৰত এইটোতো মানে আপুনি বতৰতহে খাব পাব মানে বতৰ অনুযায়ী বতৰ মানে বছৰত মানে 6 মাহমান খাব পাৰিব তাৰ মানে হয়তো 6 মাহ বা 2 মাহ কিছুমান ফল পায় গতিকে বতৰৰ ফল বতৰতে খাব লাগে যিহেতু 12 মাহে এইবোৰ ফল খাব আমি নাপাওঁ যিকোনো হওক গাইজ এনেকৈ আজি আৰু খাই আছোঁ দিয়ক দিনটো ঘৰতে কিনো কৰোঁ আছোঁ এনেকৈ আৰু আপোনালোকে জনাবচোন এটা কথা তাৰমানে অলপ আগতে কৈছোঁৱে যে মোক খোৱাৰ টাইমত কিবা কিবি মানে চিন্তা কৰি খাই থাকোঁ আজি মানে ভিডিঅ'টো বনাইছোঁ কাৰণে সিমান চিন্তা এটা অহা নাই এনে খোৱাৰ টাইমত কিবা খাই থাকিলে মোৰ কিবা কিবি চিন্তা কৰি থাকোঁ আপোনালোকৰো তেনেকুৱা হয় নেকি কমেণ্ট কৰি জনাবচোন আৰু এয়া তিয়হটো মই খায়ে ভাল পাওঁ ফেভাৰেট হয় মোৰ আপোনালোকৰো নিশ্চয় ফেভাৰেটে তিয়হটো সকলোৱে ভাল পায় প্ৰায় মানুহে ভাল পায় ন তো তিয়হ গৰমৰ কাৰণে বেষ্ট আৰু এটা কথা কওঁ গাইজ মানে কিছুমানে মোক লাইভ মানে আহিব কৈ আছিলে মানে লাইভ আহিছিলোঁ সিদিনা সেইকাৰণে মই লাইভ আহিছিলোঁ কিন্তু মই আজিও মানে মই এটা খবৰ পালোঁ কিন্তু লাইভ আহিব লাগে লাইভ ঠিক আছে লাইভ আহিম গাইজ আপোনালোকে মোক মানে যিমানখিনি মৰম দিছে ন মই লাইভ কিয় নাহিম নিশ্চয় আহিম লাইভ আৰু লাইভ কেতিয়া আহিব লাগিব মানে মই ফ্ৰী হ'ব লাগিব আপোনালোকে ফ্ৰী হ'ব লাগিব তেতিয়াহে মানে লাইভত কথা পাতিব পাৰিম নিশ্চয় ন তো গাইজ সেইকাৰণে ভাবিছোঁ আমি ৰবিবাৰ লৈ পেলাই আমি গধূলি লাইভ আহিম ন গধূলি আপোনালোকক আগতীয়াকৈ মই সেইকাৰণে কৈ থৈছোঁ গধূলি 6টা বা 7টা বজাত মই তাৰে আগত মানে শ্বৰ্ট ভিডিঅ' এটা দি দিম আৰু তেনেকৈ মানে লাইভ আহিম যিহেতুকে বহুতে মোক ফোন কৰে যে লাইভ আৰু কিছুমানে হোৱাটছআপ কৰে লাইভ লাগে কেৱল লাইভ ঠিক আছে লাইভ আহিম বাৰু এই ৰবিবাৰ লৈ লাইভ আহিম দিয়ক গাইজ টেনশ্যন ল'ব নালাগে 6-7টামান বজাত আপোনালোকেও ফ্ৰী হয় যেতিয়া ময়ো হ'ম তেনেকুৱা কিবা মিলিব আৰু লাইফত আগতীয়াকৈ ক'ম মই আৰু এটা কথা কওক আনাৰস কোনে কোনে ভাল পায় খাই কমেণ্ট কৰি জনাব আমাৰ আনাৰসৰ মানে মই মানে এটা বস্তু মানে বেয়া পাওঁহে যিটো মানে জাবৰা থাকে জাবৰা এইটো একেবাৰে মই গিলি নেদাওঁ আৰু গাইজ আপোনালোকে এটা বস্তু মন কৰিছেনে মোৰ দাড়িটো দেখিছেনে মোৰ দাড়িটো কিবা ছাগালত লোমান হৈছেহে গাইজ কি ক'ম মানে গাইজ সময় পোৱা নাই দাড়িটো কাটিব তো গাইজ নিশ্চয় কাটিম এটা মানে ডিজাইনাৰ এটা নতুন ডিজাইনাৰ আহিব তো কাটিম ভালকৈ গিলাচটোতে থৈছোঁ আৰু লেতেৰা নকৰোঁ এইবিলাক লেতেৰা কৰিব নোৱাৰি না মেংগ'
তো গাইজ কিনো কৰিম ফলকে খালোঁ দিয়ক আৰু যিহেতুকে দিনটোতো লঘনে একোকে নাখাওঁ আজি একেবাৰে ভোক নাই আছে যদি মালভোগ না কি এটা যি আমি পাইছিলোঁ মোৰো তেনেকুৱা হৈছে গাইজ বামুণে ক'লে ফল মূল খাব পাৰি তো খাই দিলোঁ আৰু একোকে নাই আৰু যিকোনো হওক যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব তো গাইজ আজিলৈ ভিডিঅ'টো বাই বাই